নমস্কাৰ স্বাগতম জনাইছো হেলথ ইজ ৱেল চেনেলটোৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ব মিলনৰ সময়ত মহিলাৰ প্ৰাইভেট পাৰ্টছৰ অৰ্থাৎ ভেজাইনাৰ ভিতৰখন শুকাই যোৱা আৰু বিষ অনুভৱ কৰা অৰ্থাৎ ভেজাইনেল ড্ৰাইনেছৰ বিষয়ে সেক্সুৱেল এক্টিভিটিজৰ বাবে উপযুক্ত এগৰাকী মহিলাৰ সেক্সুৱেল ইণ্টাৰক'ৰ্ছৰ সময়ত তেওঁৰ যি প্ৰাইভেট পাৰ্ট থাকে অৰ্থাৎ ভেজাইনা সেই ভেজাইনাৰ ৱালত এক প্ৰকাৰৰ জুলীয়া পদাৰ্থ বা ভেজাইনেল ফ্লুইড ৰিলিজ হয় আৰু এই ফ্লুইডৰ বাবে ভেজাইনাৰ ৰাস্তাটো লুব্ৰিকেট হয় মানে ধৰক জিপাল বা পিছল টাইপৰ হয় ই এক নৰ্মেল প্ৰচেছ হয় কিন্তু যেতিয়া সেক্সুৱেল ইণ্টাৰক'ৰ্ছৰ বা মিলনৰ সময়ত ভেজাইনেল ফ্লুইড ৰিলিজ নহয় বা কমকৈ হয় তেতিয়া ভেজাইনাৰ ৰাস্তা বা ৱালখন শুকাই যায় আৰু তেতিয়া মিলনৰ বাবে পুৰুষৰ লিংগ তাত এণ্টাৰ কৰিলে পুৰুষ আৰু মহিলাই উভয়ে মিলনৰ ক্ষেত্ৰত সুখ বা তৃপ্তি অনুভৱ কৰিব নোৱাৰে ইয়াৰ পৰিৱৰ্তে বিষ জ্বলন পুৰণি আদিহে হয় এই কণ্ডিশ্যনটোক কোৱা হয় ভেজাইনেল ড্ৰাইনেছ বৰ্তমান সময়ত প্ৰায় কাপলৰে এইটো সমস্যা দেখা যায় আজিৰ এই ভিডিঅ'টোত ভেজাইনেল ড্ৰাইনেছৰ কাৰণ লক্ষণ আৰু ইয়াক কেনেকৈ ঠিক কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম বিষয়বস্তুটো ভালদৰে বুজি পাবলৈ আৰু ইয়াৰ পৰা আপোনালোকে উপকৃত হ'বৰ বাবে ভিডিঅ'টো শেষলৈকে চাবলৈ আপোনালোকক অনুৰোধ জনালোঁ ক'ব বিচাৰিছোঁ যে ভেজাইনেল ড্ৰাইনেছ বুলি ক'লে শুনিবলৈ সাধাৰণ যেন লাগিলেও সময়মতে ইয়াৰ সঠিক ট্ৰিটমেণ্ট কৰাটো অতি দৰকাৰ মানে ই সাধাৰণ নহয় ভিডিঅ'টো শেষলৈ ইয়াৰ বাবে কেইটামান হোম ৰেমেডি দিম মই কিন্তু তাৰ আগতে ইয়াৰ কাৰণ আৰু লক্ষণবোৰ জানি লওঁ আহক যেতিয়া এগৰাকী মহিলা ভেজাইনেল ড্ৰাইনেছৰ সমস্যাত ভোগে তেতিয়া সেই মহিলাগৰাকীৰ শৰীৰত বা বিশেষকৈ মিলনৰ সময়ত কিছুমান লক্ষণে দেখা দিয়ে সেই লক্ষণবোৰ এনেধৰণৰ মহিলাৰ প্ৰাইভেট পাৰ্ট বা ভেজাইনাৰ ভিতৰ ভাগ বা বাহিৰৰ ভাগত খজুৱতি হোৱা এই খজুৱতি হোৱাৰ বাবে ৰঙা দাগ ফুঁহা আদি হোৱা মিলনৰ সময়ত জ্বলন পূৰণ আৰু বিষ হোৱা মিলনৰ পিছত লাইটলি কেতিয়াবা ব্লিডিং হোৱা মিলনৰ সময়ত কেতিয়াবা অসহ্য বিষ হোৱা মিলন নকৰিলেও আন সময়ত এনেই থাকিলেও কম বা বেছি বিষ অনুভৱ হোৱা মিলনৰ প্ৰতি মন নোহোৱা হোৱা এই লক্ষণসমূহে যেতিয়া এগৰাকী মহিলাৰ শৰীৰত দেখা দিব বা মিলনৰ সময়ত এই লক্ষণসমূহ দেখা দিব তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ ভেজাইনেল ড্ৰাইনেছৰ সমস্যা হৈছে আৰু লগে লগে আপোনালোকে যিকোনো ট্ৰিটমেণ্ট কৰা আৰম্ভ কৰি দিয়াটো ভাল হয় এতিয়া আহক ভেজাইনেল ড্ৰাইনেছৰ মূল কাৰণ কিছুমানৰ বিষয়ে আলোচনা কৰোঁ ভেজাইনেল ড্ৰাইনেছৰ মূল কাৰণবোৰ এনেকুৱা ধৰণৰ মেন'পজ অৰ্থাৎ মহিলাৰ যেতিয়া মাহেকীয়া বন্ধ হোৱাৰ সময় হয় মানে ধৰক 40-50 বছৰমান ভিতৰত মহিলাৰ ঋতুস্ৰাৱ বা মাহেকীয়া হোৱাটো একেবাৰে বন্ধ হ'বলৈ উপক্ৰম হয় আৰু সেই সময়ত মহিলাৰ শৰীৰত ইষ্ট্ৰজেন হৰম'নৰ লেভেলটো কমি যায় আৰু ইষ্ট্ৰজেন হৰম'নৰ লেভেল কমি যোৱাৰ কাৰণে ভেজাইনেল ড্ৰাইনেছৰ দৰে সমস্যাৰ সৃষ্টি হয় যদি এগৰাকী মহিলাই ভেজাইনেল ইনফেকশ্যন যেনে ইষ্ট ইনফেকশ্যন বা ফাংগাল ইনফেকশ্যন আদি যিয়ে নহওক লাগিলে এনেধৰণৰ ইনফেকশ্যন যদি হয় বা এনেধৰণৰ ইনফেকশ্যনত যদি তেওঁ ভুগি থাকে তেতিয়া সেই সময়ত মহিলাৰ প্ৰাইভেট পাৰ্টছৰ ভিতৰ ভাগ শুকান হৈ পৰে মহিলা এগৰাকী জোখতকৈ অধিক শকত বা ওজন বেছি হ'লেও তেওঁৰ মিলনৰ সময়ত প্ৰাইভেট পাৰ্টছৰ ভিতৰ ভাগ শুকাই বিষ পুৰণি আদি অনুভৱ কৰিব পাৰে যিসকল দম্পতীয়ে বহুদিনৰ গেপ ৰাখি ৰাখি মিলন কৰে তেনে দম্পতীৰ মহিলাৰ ক্ষেত্ৰতো ভেজাইনেল ড্ৰাইনেছৰ সমস্যা হোৱাটো স্বাভাৱিক হয় এইবোৰৰ উপৰিও মহিলাৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা কমি যোৱা মহিলাৰ শৰীৰৰ ইষ্ট্ৰজেন হৰম'নৰ লেভেল কমি যোৱা যিসকল মহিলা নিজৰ প্ৰাইভেট পাৰ্ট চাফ চিকুণ কৰি ৰাখিবৰ বাবে ক্ৰীম জেল ভেজাইনেল ৱাছ অইল আদি অধিক পৰিমাণে ব্যৱহাৰ কৰা মানসিক চাপ ডিপ্ৰেশ্যন হোৱা স্মকিং কোনো কাৰণত অভেৰী বা ডিম্বাশয় ৰিমুভ কৰা কেঞ্চাৰ বা ইয়াৰ দৰে আন কিছুমান ৰোগৰ বাবে ব্যৱহাৰ কৰা মেডিচিনৰ পৰা হোৱা ছাইড এফেক্ট এনেকুৱা ধৰণৰ কাৰণবোৰৰ পৰাও মহিলাৰ শৰীৰত মহিলাৰ ড্ৰাইনেছ বা ভেজাইনেল ড্ৰাইনেছৰ সমস্যাৰ সৃষ্টি হয় আকৌ যিসকল মহিলাই ব্ৰেষ্ট ফিডিং কৰি আছে বা কেঁচুৱাক গাখীৰ খুৱায় তেনে মহিলাৰ ক্ষেত্ৰত সেই সময়ত ভেজাইনেল ড্ৰাইনেছ হোৱাটো স্বাভাৱিকেই এই সমস্যাৰ বিষয়ে বহুতে আলোচনা নকৰে বা ডক্তৰক নজনায় বা ডক্তৰৰ পৰা পৰামৰ্শ নলয় কিন্তু ই সম্পূৰ্ণ ভুল
এই সমস্যাৰ বাবে সেক্সুৱেল ৰিলেশ্যনত অশান্তি হোৱাৰ লগে লগে পতি পত্নীৰ মাজৰ যি সম্পৰ্ক থাকে সেই সম্পৰ্কটো ফাট মেলাৰ দৰে সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনালোকৰ বাবে প্ৰথম কাম হ'ব ইনক্ৰিজিং ফৰপ্লে, মানে পোনপটীয়াকৈ বা খৰধৰকৈ মিলন কৰাৰ পৰিৱৰ্তে ইয়াৰ আগতে অন্যান্য কামবোৰ যেনে চুম্বন, হাগ কৰা, স্তন আৰু ভেজাইনা টাচ কৰা আৰু আন কিবা কিবি কৰা আদিবোৰ বেছিকৈ কৰিব লাগে আৰু এইবোৰ কৰাৰ পিছত মেইন কামটো আৰম্ভ কৰিব লাগে। বহুতে অৰেল ছেক্সো কৰে। অৰেল ছেক্স বা এইবোৰে মহিলাৰ ভেজাইনাৰ ৰাস্তা বা ভিতৰভাগ অধিক লুব্ৰিকেট বা পিছল কৰি দিয়ে। তো এনেহ'লে মিলনৰ সময়ত কোনো অসুবিধা নহয় আৰু এইটোৱেই ভেজাইনেল ড্ৰাইনেছৰ সমস্যা আঁতৰাবলৈ আটাইতকৈ লাভদায়ক ট্ৰিটমেণ্ট। যদি ফৰপ্লেৰ মাত্ৰা বঢ়ায়ো এই সমস্যা দূৰ নহয়, তেন্তে কিছুমান সাধাৰণ তেল, জেল আদিৰ দৰে লুব্ৰিকাণ্টছ ইউজ কৰিব পাৰে আপোনালোকে। কিন্তু এই লুব্ৰিকাণ্টছবোৰ আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈ ব্যৱহাৰ কৰিলে বেছি লাভজনক হয়। আপোনালোকে ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ যদি এই লুব্ৰিকাণ্টছসমূহ ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়া হয়তো আপোনালোকৰ প্ৰব্লেমটো ছল্ভ নহ'বও পাৰে আৰু ছল্ভ নহ'লেও হ'লেও আপোনালোকৰ ইয়াৰ লগত আকৌ বেলেগ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভেজাইনেল ইনফেকশ্যনক ৰোধ কৰিবলৈ মহিলাগৰাকীয়ে কিছুমান খাদ্য য'ত প্ৰ'বায়'টিক থাকে তেনে খাদ্য নিজৰ ডায়েটত এড কৰিব লাগিব। প্ৰ'বায়'টিক মানে হৈছে শৰীৰৰ বাবে উপকাৰী বেক্টেৰিয়া। বাটাৰ মিল্ক, পনীৰ, আচাৰ, কল, তিয়ঁহ, গাজৰ, মূলা আদিবোৰত প্ৰ'বায়'টিক থাকে। বিশেষকৈ বাটাৰ মিল্ক আৰু খালী পেটত দৈ খালে বেছি লাভ হ'ব। ইয়াৰ উপৰিও যিবোৰ খাদ্যত ফাইটোএষ্ট্ৰজেন থাকে, অৰ্থাৎ যিবোৰ খাদ্যই মহিলাৰ শৰীৰত ইষ্ট্ৰজেন হৰমনৰ লেভেলটো বৃদ্ধি কৰিব পাৰে, তেনে খাদ্য খাব লাগে। চয়াবিন, গ্ৰীণ মটৰ, নহৰু, তিল, নাৰিকল আদিবোৰে শৰীৰৰ ইষ্ট্ৰজেন হৰমনৰ লেভেলটো বৃদ্ধি কৰিব পাৰে। গতিকে মহিলাগৰাকীয়ে মই যিবোৰ টিপছ দিলোঁ, ধৰক ফৰপ্লে কথা ক'লোঁ বা লুব্ৰিকাণ্টছ ইউজ কৰাৰ কথা ক'লোঁ, এইবোৰৰ লগতে আপোনালোকে এনে খাদ্যসমূহ ডায়েটত এড কৰি ল'ব, তেতিয়া সোনকালে ভাল ফল পাব। ভেজাইনেল ড্ৰাইনেছৰ বাবে আপোনালোকক মই এটা হোম ৰেমেডি দিব বিচাৰিছোঁ। সেইটো হৈছে আলচি বা ফ্লেক্সিডৰ ব্যৱহাৰ। আপোনালোকে 1 চামুচ ফ্লেক্সিড ল'ব আৰু সেই 1 চামুচ ফ্লেক্সিড আপোনালোকে 1 গিলাচ পানীত ৰাতি তিয়াই ৰাখিব আৰু ৰাতিপুৱা সেই ফ্লেক্সিডখিনি আপোনালোকে চুবাই খাব আৰু চুবাই খোৱাৰ পিছত আপোনালোকে পানী গিলাচ খাই দিব। ভেজাইনেল ড্ৰাইনেছৰ বাবে ই অতি উপকাৰী হয়। এইখিনি কৰিও যদি আপোনালোকৰ ভেজাইনেল ড্ৰাইনেছৰ সমস্যা আঁতৰি নাযায়, তেন্তে ডাক্তৰৰ পৰামৰ্শ ল'ব। ডাক্তৰে আপোনাৰ মেডিকেল হিষ্ট্ৰী, যেনে আগতে ভেজাইনেল ইনফেকশ্যন হৈছিল নেকি বা আন কিছুমান ৰোগৰ বাবে আপোনালোকে কি মেডিচিন খাইছিল, তেনেধৰণৰ কথা কিছুমান সুধিব আৰু সেইখিনি সুধি আপোনালোকক ফিজিকেল টেষ্ট, ইউৰিন টেষ্ট, হৰমন টেষ্ট, ছ'ন'গ্ৰাফি আদি কৰিবলৈ দিব আৰু সেইমতে চিকিৎসা আগবঢ়াব। আৰু এইখিনি কৰাটো অতি দৰকাৰী হয়, নহ'লে আপোনালোকৰ ভৱিষ্যতে এই সমস্যাই আন ৰোগৰ সৃষ্টি কৰিব পাৰে। লগতে মানসিক অশান্তি, পতি পত্নীৰ সম্বন্ধ ফাট মেলা আদিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিলৈ ইমানেই। এই সমস্যাৰ বাবে যদি আপোনালোকে আয়ুৰ্বেদিক মেডিচিন তথা আয়ুৰ্বেদিক বিধানৰ বিষয়ে জানিব বিচাৰে, তেন্তে কমেণ্ট বক্সত জনাব বা মেইল কৰি জনাব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ষ্টে হেল্ডি, জয় অসম।